হাই গাইজ, আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু এতিয়া মই গছৰ পুলি ৰুব গৈ আছোঁ। আপোনালোকক দেখাও, চাই থাকক ভিডিঅ'টো। আৰু মোৰ গোলাপ ফুলৰ পুলি এতিয়া আপোনালোকক আজি দেখাও, চাই থাকক। মই গোলাপ ফুলৰ পুলি ৰুইছোঁ ছাগালৰ কাৰণে। বাৰু ছাগালে মাটিত ৰুলে খাই পেলায়, সেইবাবে ইয়াতে ৰুইছোঁ। টাবি লেতেৰা হৈ আছে, চাফা কৰা নাই, এতিয়া কৰিব লাগিব। আপোনাক এতিয়া গাছৰ পুলি ৰোৱা ভিডিঅ'টো আপোনাক দেখাও, চাই থাকক। মই গাছৰ পুলি আনিছোঁ, বগৰী, নাৰ্মেল, এইটো আমৰ আৰু এইটো কি নানিছোঁ পাইছোঁ গৈ। আজি বিশ্ব পৰিৱেশ দিৱস। আমি যদি সকলো এজোপাকৈ গছৰ পুলি ৰুওঁ, আমাৰ পৰিৱেশটো সেউজীয়া কৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ বহুত গৰমৰ পৰা ৰক্ষা পৰিব। আমাৰ এতিয়াহে দেখিবলৈ পোৱা গৈছে ইমান গৰম, মানুহৰ থাকিবলৈ জাগা নোহোৱা হৈছে। তেও আমি যদি গছৰ পুলি ৰুই যাওঁ, তেতিয়াহ'লে আমাক গছে ছাঁ দিব আৰু বৰষুণো বৃদ্ধি কৰিব। সেইবাবে আমি সকলোৱে এজোপা হ'লেও আজিৰ এই দিনটোতে গছৰ পুলি যদি ৰুওঁ, তেতিয়া আমাৰ বহুত উপকাৰ হ'ব। সকলোৱে যাতে আমি এজোপা হ'লেও গছৰ পুলি ৰুব যত্ন কৰোঁ। আমি অকল গছৰ পুলিডাল ৰুলেই নহ'ব, তাক আমি সাৰ পানী দি যোগান ধৰিব লাগিব, তেতিয়াহে গছৰ পুলিডাল ডাঙৰ দীঘল হৈ বৃদ্ধি পাব। আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যোনসকল নতুন দৰ্শক সোনকালে ছাবস্ক্ৰাইবটো কৰি দিব।